গুড মৰ্ণিং সকলোকে। আজি মই ৰাতিপুৱা আপোনালোকক ভিডিঅ'টো বনালোঁ, আৰম্ভ কৰিলোঁ আচলতে। তো আজি মই মিটিঙলৈ গৈ আছোঁ এতিয়া, আত্মসহায়ক গোটৰ মিটিং। তো মিটিঙৰ অকণমান আপোনালোকক পৰিৱেশটো দেখুৱাম বুলি মই আজি ভিডিঅ'টো কৰিলোঁ। তো ভিডিঅ'টো চাওক প্ৰথমৰ পৰা শেষলৈকে, আৰু আমাৰ মিটিঙৰ প্ৰতিগৰাকী মানুহকে চিনাকি কৰাই দিম বুলি আজি ভিডিঅ'টো বনাইছোঁ আচলতে। তো ভিডিঅ'টো চাই থাকক সকলোৱে। এতিয়া মই নমীহঁতৰ ঘৰৰ পালোহি। তো নমীও আমি একেটা গোটতে আছোঁ। তো ইফালে চাওক নমীহঁতৰ দোকানখন সিখন। তো নমীক মাতি লওঁ। ফাইনেলি মই গোটত পালোহি, আৰু প্ৰত্যেকগৰাকী মহিলাই এনেধৰণে আলোচনা কৰি থকা হৈছে, আৰু এইফালে আমাৰ প্ৰেছিডেণ্ট ছেক্ৰেটেৰীয়ে এনেধৰণে প্ৰচিডিং লিখি থকা হৈছে। আৰু কিবা কিবি আলোচনা হ'ব, কিন্তু বহুত সময় লাগে। আমাৰতো আনৰ লোকৰ মিটিংখিনিতকৈ আমাৰ বহুত সময়ে লওঁ। মিটিংখন আলোচনা বহুত সময় কৰোঁ। তো ভিডিঅ'টো অকণমান দেখালোঁ। ভাল লাগিলে লাইক কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো চাই থাকক ভিডিঅ'টো। মিটিঙৰ পৰা আহিলোঁ। মিটিঙৰ পৰা আহিয়ে চিধা চাহৰ জুতি ল'লোঁ। এয়া চাহ, লাল চাহ অলপ খাই লওঁ। মিটিঙৰ পৰা অহা অলপ দেৰি হ'ল, কাৰণ বহুতকেইটা আলোচনাৰ মাজত আজি মিটিংখন চলিলে। তো চাওক, কেঁচা বুট আৰু পিঁয়াজ কাটি এনেকৈ চাহটো খোৱা হৈছে আজি। আৰু এইফালে আমাৰ পূৰা কঠীয়া সিঁচিবৰ কাৰণে হেৰি কৰি আছে। ধান এইবিলাক দেখিছে গজালি ওলাই আছে। দিনটোত কি কৰোঁ কি নকৰোঁ লাগিছে। সেই গতিকে ভাবিলোঁ আজি আম খাবলৈ যাওঁ। আমাৰ সেই আম খোৱা পাটনা আছে যে, তালৈ যাওঁ। তো বিভা খুৰীও যাম বুলি কৈছিলে, প্ৰথমে পাৰিয়ে থৈ আহিছিলোঁ। তাৰপিছত এতিয়া আকৌ খাবলৈ যাওঁ। খুৰীক মাতি লওঁগৈ। খুৰীও এতিয়া ঘৰত আছে। পদূলিটো কমটি দীঘল নেকি চাওক, শেষ নহয়। কিমান দূৰত সিহঁতৰ ঘৰটো আছে, বিভা খুৰীৰ ঘৰ। এইফালে আম পৰি আছে, চাব দেই। এইখিনি আম খুৰীক মাতি আহোঁগৈ। তাৰপিছত আমাৰ এইফালে প্ৰায়ে এনেকুৱা ধৰণৰ নঙলা দেখিবলৈ পাব। এইটো চাওক, পকা আম। চাক বদলিটো শেষ নহয় কিমান দীঘল, আৰু বহুতে যাবলৈ আছে। তো চাই থাকক, খুৰীক মাতি লওঁগৈ। তাৰপিছত আকৌ তালৈ যাম। একেবাৰে তাত গৈয়ে আপোনালোকৰ লগত কথা পাতিম। তো ভিডিঅ'টো চাই থাকক। ভাইটিয়ে পুৰা আম খাই আছে, আৰু এইফালে পকা আম, হয় নাই ভাইটি? আম খাই আছে। তাৰপিছত ময়ো এপিচ খালোঁ, আৰু এপিচ খাই দিওঁ। বহুত মিঠা দেই আমখিনি। মজা। এইফালে আকৌ টিভি চাই আছোঁ আহিয়ে। তাৰপিছত আম খাবলৈ যাম। এইফালে বেয়া ডাঙৰ বান্দৰ এটা আছে, মস্ত ডাঙৰ বুলি ক'ব পাৰি। এতিয়া কল খাব আহিছিলে বে। কি শাক পাচলি ফল মূল কি আছে চব খাই পেলাব এইটোৱে। সেই কঁঠাল আছে যে, সেইটো কাৰণে আহিছিলে। জুখিব পাৰা এইফালে পুৰা পাত আৰু এইবোৰ কটাৰী। এইফালে আম বঢ়িয়া দে। এইফালে আম চাহ কেঁচা আধা পকা পুৰা আম হেৰি কৰি থৈছে, আৰু এইফালে পানী।
এইফালে মাইনা সেইজনী বহি আছে বিচনী বিচিছে হয় নাই তো আম খোৱা টাইমলৈকে অলপ ৰখিব লাগিব তো অকণমান ৰুকি মেলি আজৰি হৈ লওঁ তাৰপিছত আপোনালোকৰ লগত আকৌ কথা পাতিম চাই থাকক আম কি আছে মানে আম খাম পকা আধা পকা আধা কেঁচা তাৰপিছত কিহে কৈছোঁ এতিয়া ৰাখিছোঁ নামটো নাম কি ৰকণি কয় কি অকণি জপকা মই জপকা মই আম কাটিছোঁ আইতা কিবা এটা ক আম খাই কেনেকুৱা লাগে আমৰ বতৰত আম এতিয়া বৰ্তমান নাই খোৱা এটা খামহে নহয় আমৰ বতৰটো এনে কেনেকুৱা লাগে ভাল লাগে আহাৰ হৈছে এতিয়া ভাল লাগে আহাৰৰ মাহটো আম আম কঁঠাল খাই ভালেই লাগে বাৰু এতিয়া বৰ্তমান তাৰ লগত আৰু জলকীয়া দিব দিব নেকি অঁ দিম 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 এয়া জলকীয়া নিমখ এপেটি দি দিম নিমখ এপেটি নিমখখিনি কাৰ দোকানৰ মিঠা দোকানৰ মিঠু চকৰবতী দোকানৰ এয়া এইখন দোকানৰ লগতে দোকানটো লাগিলে আৰু দিম দিম বুলি কৈছে সেই এই দোকান হ'লচেল দোকান আহিব এটকাত দিছোঁ না আপোনাক বিস্কুট কিনি কেতিয়া 5 টকীয়া 10 টকীয়া কাপোৰ ল'ব আহিব মই নতুনকৈ দোকানখন খুলিছোঁ আহিবচোন দেই আপোনালোকে ল'বৰ কাৰণে পেটিকোট 100 টকা ব্লাউজ 150 টকা পেটিকোট আনিছোঁ নহয় 100 টকীয়া আলু না কি আলু আলু কিন্তু ইমান 500 টকীয়া 600 টকীয়া কি নাম ঘৰৰ পৰা মনে মনে হেৰি কৰি আহি দিলা নেকি ইমান টেঙৰ কেইডেক্সি চাহ দিলা হা চাহ দিলোঁ কেইডেক্সি দিলা অকলে অকলে দিলা অকলে দিলোঁ ৰাম ৰাম এজন তোমাৰ নেকি কেঁচুৱাটো পাছতীয়া শেহতীয়া পাছতীয়া হ'ব তেনেহ'লে দেই আকৌ পাছত কথা পাতিম ন প্লেট গামলা খাইছোঁ বাতিত নহ'লে ভাল টেঙা কম বুলি ভাবি আছোঁ পাহৰিছোঁ পিছত ধুইছোঁ হৈ গ'ল জলকীয়া জাল দিলে পায় সেইখিনি অকণমান নুতুলিবি দেই হ'ব হ'ব দে নতুন দোকানৰ আম কিমান টেঙা কওঁ এইফালে খাই কেনেকুৱা লাগিছে মেংগ' ফুটি বৰ ধুনীয়া লাগিছে দেই আম কি মেংগ' ফুটি আম ফূৰ্তি লাগিছে মানে খাই লাগিছে তাৰমানে সঁচাই ভাল লাগিছে মিঠা মিঠা টেঙা টেঙা এইটো মিঠুন দোকানৰ আম নে কিবা নিজে ভাত থাকে আমখিনি সেইকাৰণে ভাল লাগিছে ঠাণ্ডা ঠাণ্ডা লাগিছে গৰমত ঠাণ্ডা ঠাণ্ডা লাগিছে এইখিনি এইফালে খাইছোঁ খাই দেখা এই সেনেকুৱা কৰি থাকিবি দেই ইটা মন ডাঙৰ ইটা মন ডাঙৰ কি ইটা মন ডাঙৰ গামলাত খাইছে এইটো গামলাটো চা তাত খাইছে ভাই ভাত বনোৱা সেইটো পাতৰ দিছে চাহ আকৌ কেনেকুৱা মন ডাঙৰ গোটেইখিনিকে পাতত দিছে মইহে একদম মানে হেৰিয়াত লৈছোঁ ৰাইচ কুকাৰ বোলে ৰাইচ কুকাৰ ৰাইচ কুকাৰ ভাত বনাই খাই ই আম কাটিছে খা আম খাং কৰি থাকক বিয়ে পাছ পঢ়া আপোনাৰ চাইছে ক'লা নি বিয়ে পাছ সুধা ক'ব বগে কি মজা লাগিছে খাই ভাল লাগিছে জীৱনত পাহৰিব নোৱাৰো আৰু মিথুন চক্ৰৱৰ্তী আমটো ন খালে সঁচাকে এইবোৰ নাই আগতে ন ইমান ভাল লাগে বুলি এইটো আম যে ভাল লাগে আৰু টেষ্টি আৰু এইটো নিচিনা আম খাই পুকীয়া চুকীয়া নহয় ন ভাল লাগে নিজৰ বস্তু ভালেই লোকখিনি বেয়া
বেলেগ হাঁহিছে দেই বৰ ৰস পালে আৰু কথাটো ভাল হ'লে বেয়া হ'লে নিজৰ বস্তুটো ভালেই ন নহয় ই বৰ ৰস পাই আছে কৈছোন সৰু সৰু হা ময়ে দি দিলোঁ কৈ এইখিনি বেয়া লাগিছে ন এই ৰিমিক্স হ'লে ভাল বুলি কয় আকৌ এইটো মেচিনটো বেলেগ হা এইটো মেচিন দুটা কোম্পানী আছে এইফালে এটা হলচেলাৰ কোম্পানী এটা কি আয়ুষ্মান কোম্পানী নাম ধৰি লৈছোন কামিনে আয়ুষ্মান খা আকৌ মিঠা নহয় আহিব পাৰে ঐ পইচা দিয়ে শিপিনী কাঠ পাইছা নাই আমি কোনে পাৰিম বাৰু শিপিনী কাঠ নাই পোৱা কোৱা শিপিনী কাঠৰ বিষয়ে অলপ কোৱা আমি দেই মই পালেহে কম কোৱা নেপালে ক'ৰ পৰা কওঁ আমি দেই তাঁত বব নাজানা চাগে তাঁত ববলৈ নাজানা চাগে তুমি এই যে শিৱসাগৰ হেৰি ছোৱালীজনী আছে তাঁত ববলৈ নাজানা চাগে তুমি এই ইটাবা গামলাত খাজে কোন আছে শিৱসাগৰ ছোৱালী নাহে কোক আহি ক চচনি খাবি চচনি খাবি ৰ কথা পাতি নিদিবি শিপিনী কাঠৰ বিষয়ে অলপ ক নমস্কাৰ মোৰ নাম জুন্তি হাজৰিকা মই শিপিনীৰ বিষয়ে কথাষাৰ ক'ম দেই অঁ তাঁত বব জানো নজনা নাই আজিকালি দোকানত খোৱাং চাৰিআলিত দোকানবোৰ হেৰি পুৰণা সূতা আনেতো আনো লেটিয়াং চিঙি থাকে কিন্তু তাঁত বব নোৱাৰোঁ সেইকাৰণে শিপিনী নাম হ'লে কি আছে তাঁত বব এৰিলোঙা সেইকাৰণে দোকানীবোৰ আজিকালি বহুত বদমাছ হ'ল পুৰণা সূতা দিয়েতো তাৰপিছত সেই তাঁত বওঁতে চলাওঁতে মেলোঁতে লেটিয়াওঁতে চিঙি যায় ফচা সেইকাৰণে সস্তাতে পাই মিথুন দোকানতে সস্তা পায় এই কাপোৰ কিনি সেইটো কথাক লৈ নাই কোৱা মই শিপিনী কাঠটো তাৰপৰা কাপোৰ কাই কিনি পিন্ধো বুলি কওক নোপোৱা কাৰণটো কথা কৈছোঁ আমাৰ শিপিনী বাইদেউ আছে ন মনালিচা ঘৰতে সোমাই তাঁত বৈ সেই তাৰ পৰাই আমি কাপোৰ নিকিনি পিন্ধোঁ বৰ্তমান এইখিনি তাৰে ইয়াৰ কাপোৰ হয় মনালিচা দোকানৰ কাপোৰ এখন মনালিচা আকৌ ক'ৰবা সূতা আনে মনালিচা তাৰমানে এইবোৰ বহুত দূৰৰ পৰা আনিছে ইয়াৰ নহ'লে পূজা নানো নহয় ধেমাজি জিলাৰ পৰা ৰেডিমেড আনে আকৌ যে এনেকুৱা ৰেডিমেড কাপোৰ আনো জোৰ কাপোৰ ৰেডিমেড আনে আকৌ অঁ মুগা কাপোৰ ন মুগা গামোচা ৰিহা তাৰপৰা নহয় বিভা বাই ষ্টেটাছ দিছিলোঁ নহয় ৰিহা গামোচা মুগা মেখেলা এখন লৈ ল'বা আৰু মুগা গামোচা বাইদেউ নহয় শিপিনী কাঠটো নোপোৱা কাৰণটো কোৱা তোমাৰ নোপোৱা কাৰণ মানে মই এইবোৰ হেৰি নাই কৰা এপ্লাই নাই কৰা এতিয়া মোৰ কোমলীয়া জয়ী হৈ আছোঁ যে তাত বৰ সময় নাই হোৱা লাহেকৈ বমা যেতিয়া বয়স 16 বছৰ হ'ব 18 বছৰলৈ মই তাত তেতিয়াহে মই শিপিনী কাঠটো ওলাম অঁ এতিয়া মোৰ ওলাব সময় নাই হোৱা আৰু এতিয়া ওলালেনো কি কৰিম ন বব মন নাযায় ব'ব মন নাযায় সেই কওঁ এতিয়া কোমলীয়া হৈ আছে বয়সটো কম হৈ আছে হয় হয় এতিয়া হাতবোৰ বেয়া হ'ব ন নখ দীঘল দি পিনে আনা মই যে তাত মোৰ নখ এটা ভাঙি থাকিলে মোক তুমি লগাই দিবা নেকি নবৌ সেইকাৰণে নাই ওলাক শিপিনী কাঠ মই সেইটোৱেতো কথা মেইন ৰহস্য হ'ল নকৰ কথা ন নকওঁ সেইটোৱে শিপিনী কাঠ নোলোৱা সেইটো কথা এতিয়া ৰোৱা ৰুবলৈ যাবা নাই ৰুবলৈ যাবা নাই ভাবিছোঁ এতিয়া ঝাপি এটা লাগিব ৰোৱা ৰুলে ড্ৰেছ পোছাক চব দি কৰিব মোক এতিয়া আঙুলি মূৰটো যে এনেকৈ সেই পলিথিনে মানে বান্ধি ল'বা মই ভাবিছোঁ অৰ্ডাৰ দিছোঁ খালি অৰ্ডাৰ দিছোঁ কোম্পানীত আজিকালি গডেজ যে গডেজ হেৰি যে এইটো কি চুপাৰ ফাষ্ট মল না গডেজ বুলি যে সেইটো এই তোমালোকে সেই কোম্পানী ইণ্ডিকা হেৰিয়ত হাতৰ হেৰিখন পায় যে পলিথিনৰ কৰি দেই এনেই দোকান এতিয়া তুমি কি এতিয়া নামঘৰলৈ যাবা নামঘৰলৈ যাওঁ বাই বাই তেনেহ'লে থেংক ইউ অঁ নামঘৰত কি দিব বাই বাই অ'কে অ'কে অঁ এনেকৈ আমি বহুত সময় এনেকৈ কটালোঁ আৰু ধেমালি কৰিলোঁ তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব পূৰা ৰসাল বস্তু খাই আছোঁ যে মানে কথাটো ক'বৰ কাৰণে মানে নোৱাৰিছোঁ একদম মানে জিভাত মানে পানী পূৰা বৈ হৈ আছে একেবাৰে